আৰু ধুই কৰি এটাই এফালে ময়ো কাপোৰখিনি মেলি দিলোঁ ছটৰ ওপৰত ৰ'দটো পৰি থকাৰ কাৰণে। আৰু তলত মেলিলে ভালদৰে ৰ'দটো নপৰে যে, ভালদৰে শুকাব মন নকৰে। আৰু ল'ৰাৰ কাপোৰ যিহেতু ডাঠ, সেইকাৰণে ওপৰতে মেলোঁ। আৰু এইফালে দেখিছেনে, দেউতাকে কৈছে মোবাইলৰ লগত বেছি টাঞ্চ থকাতকৈ মানে তাক খেলিবৰ কাৰণে গাড়ী এখন বনাই দিওঁ বুলি লৈছে, এনেই বাঁহৰ সৈতে আৰু কাঠৰ সৈতে। এয়া সি দেখিছেনে, ইমান ধুনীয়াকৈ দেউতাকৰ লগত বহি চাই আছে দেউতাকে কাম কৰা। আৰু কেতিয়াবা সি বহুত বেছি উৎপাত কৰে, আৰু কেতিয়াবা এনেদৰে ইমান ঠাণ্ডাকৈ বহি চাই থাকে, বহুত বেছি মৰম লাগে দেখি। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ হাঁহি হাঁহি চাই আছে। আৰু এনেদৰে সি অকলশৰে থাকিলে মানে বেছি উৎপাত নকৰে, আৰু লগ চগ পালে আৰু বহুত বেছি উৎপাত কৰে। সেইকাৰণে তাক এনেদৰে অকলে অকলে খেলিবলৈ দিওঁ অকণমান টাইম। আৰু ইয়াত থাকিলে আৰু কোনো লগ নাপায় যে, যিহেতু দেউতাক আৰু মই, আৰু দেউতাকেও কামত লাগি থাকে, ময়ো কামত লাগি থাকোঁ। সি অকলে অকলে খেলে যে, সেইকাৰণে সি অকণমান নিজে নিজে খেলে আৰু অকণমান ঠাণ্ডাকৈ, ইমান উৎপাত নকৰে বেছি। আৰু এইফালে চাওকচোন তাৰ কাণ্ড কাৰখানাবোৰ। আৰু এইফালে দেখিছেনে, এয়া হৈ গ'ল দেউতাকৰ গাড়ী। এয়া সি উঠিবলৈ পাই বহুত বেছি ভাল পাইছে, ফূৰ্তি পাইছে। আৰু ইয়াত চাওকচোন তাৰ মুখখনলৈ মন কৰিবচোন, তাৰ হাঁহি কি বা দেখিছেনে। আৰু এয়া দেউতাকে বনাই দিছে, দেউতাক অকলে নহয় পিছে ময়ো লাগি দিছোঁ চকা কটাত। আচলতে বাঁহৰ চকা এইকেইটা দেখিছেনে, আগতে সৰুতে আমিও এনেদৰে বাঁহৰ চকাত মানে গাড়ী বনাইছিলোঁ, বাঁহৰ আগৰ সৈতে বাঁহৰ চকা লগাই পিনে। মনত পৰিছেনে কাৰোবাৰ কাৰোবাৰ? বিশেষকৈ ল'ৰালিলে মনত পৰি গৈছে, ল'ৰাৰ কাণ্ড দেখি। আমিও আগতে এনেদৰে বাঁহৰ চকাৰ সৈতে গাড়ী চলাইছিলোঁ, নহয়নে বাৰু? এয়া দেখিছেনে, ল'ৰাই ইমান বেছি ভাল পাইছে দেউতাকে চলাই চলাই কেনে তাক। আৰু ফূৰ্তি কেনেকুৱা লাগিছে তাৰ, মানে হাঁহি দেখিছে নাই, তাৰ হাঁহি একদম মানে ৰখাবই পৰা নাই, ইমান বেছি ভাল পাইছে সি। আৰু আজিকালি যুগটো হৈছে মোবাইলৰ যুগ, আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে অকল মোবাইলতে লাগি থকা দেখা যায়। নাজানো আৰু আমাৰ বেটাও মোবাইলত লাগিব চাগে, এতিয়া জনা হোৱা নাই। তথাপিও অকণমান আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছোঁ, অনবৰতে মোবাইলটো হাতত দি থ'লেও অকণমান বেয়া হয়। সেইকাৰণে এনেও ডাঙৰ হ'লে চাগে লাগিবই, একেই সকলো। সেইটো কাৰণে গাড়ীখনকে বনাই দিছোঁ অকণমান খেলিব বুলি। এয়া দেখিছেনে, আইতাকৰ ঘৰলৈ লৈ গৈছে দেউতাকে। আৰু এনেদৰে কোনে কোনে গাড়ী বনাই দিছে সন্তানক জনাবচোন দেই। আৰু আমাৰ দেউতাকে এইবিলাক কাম কৰি ভালো পায়, তেখেতে বাঁহৰ খুটুং খাটাং কামবোৰ আৰু কাঠৰ সৰু সৰু খুটুং খাটাং কামবোৰ। আগতে বোলে দেউতাকৰো এনেকুৱা আছিলে গাড়ী বোলে। এয়া দেখিছেনে, তেওঁ বহুত দিনৰ পৰা বনাই দিম বুলি ভাবি আছিলে, সময় পোৱা নাছিলে, আৰু এতিয়া সময় পায় এতিয়া পুতেকক বনাই দিছে। এয়া দেখিছেনে, আইতাকৰ চোতালত। আৰু তাত পকাখনত চলাবলৈ বেছি ভাল যে, সেইকাৰণে তালৈ লৈ গৈছে। আৰু আইতাক আছে, পেহীয়েক আছে, তেওঁলোকৰ আগত বেছি হাঁহি দেখুৱাইছে বেটাই, চাব দেই। ইমান বেছি ভাল পাইছে।